হেল্ল' এভৰিৱান, ৱেলকাম বেক টু মাই চেনেল। যিহেতু আজি ৰবিবাৰে একো কাম ধান্দা নাই, সেইকাৰণে মই আজি ফুৰিব যাম অলপ, গতিকে চাই থাকিব। মোৰ এইকেইটা দিন বাইক চলাই চলাই বৰ লাগি গৈছে, য'তে গ'লেও বাইকখন লৈ যায়। সেইকাৰণে আজি বাইকত নাযাওঁ, আজি মই কিবা বেলেগ উবেৰত যাম চাগে। উবেৰ বুকিং কৰিম। কেনেকুৱা লাগিছে ক'বচোন গাইজ, কমেণ্টত জনাব। উবেৰৰ গাড়ী নাহিল, এতিয়া ৰেপিডৰ গাড়ী বুক কৰিছোঁ। এই উবেৰ এপটো ভাল নহয়, কিবা দেখোন নাহে তাতে। এতিয়া আহি আছে চাগে, আমাৰ গাড়ী আহি পালে ফাইনেলি। এতিয়া গাড়ীৰ ভিতৰত বহি আছোঁ, কিমান বা টাইম লাগে যাওঁতে। আধা ঘণ্টা বেছি লাগিব ন? গাড়ীৰ পৰা নামিছোঁ আৰু মই টিকেট লাগিব ন? টিকেটৰ অলপ সৰু লাইন আছিলে, টিকেট কটা হৈ গ'ল। এতিয়া মই ভিতৰত আহি পাইছোঁ। ইয়াতে 360 ডিগ্ৰী ভিউ চাব পাৰে। বহুত ডাঙৰ পাৰ্ক হয় এইখন। এইখনৰ নাম হৈছে ব্ৰহ্মপুত্ৰ ৰিভাৰ ফ্ৰণ্ট। মানে ভাল লাগে ইয়াত আহি, ধুনীয়া। কোনোবাই যদি গুৱাহাটী আহিব পাৰে। ইয়াতে ধুনীয়া ধুনীয়া ফুল ন, এইবিলাক ভাল লাগছে। ইয়াতে ধুনীয়া পুখুৰী, এইটো আৰ্টিফিচিয়েল পুখুৰী বনাইছে ইয়াতে। পুখুৰীৰ পাৰত তেনেকৈ ধুনীয়াকৈ ফুল আছে, ৰাস্তাতে বহি আছে আৰু মানুহবিলাকে কিবা কিবি কৰি আছে চবেও। আৰু মই এনেকৈ শ্বাহৰুখ খানৰ দৰে ষ্টাইল মাৰি মাৰি অলপ ঘূৰি আছোঁ আৰু হাঁহি আছোঁ। চব ভালে লাগি গৈছে বাৰু। সেইফালে চাব পাৰে, এই কিমান ডাঙৰ এইখন, পূৰা ভাল লাগে আৰু এইখিনি গ্ৰীণ পূৰা গ্ৰাছ লগাই দিছে তাতে, ভাল লগা হৈ গৈছে বস্তুটো। আৰু এইফালে ওপৰৰ ফালে চাব পাৰে, একদম মানে আজি বতৰটো বহুত ধুনীয়া ন, আকাশখনো বহুত একদম ক্লিয়াৰ আৰু ওলাইছিলোঁ চিৰিত। এইটো আমাৰ অসমৰ আটাইতকৈ ডাঙৰ নদী ব্ৰহ্মপুত্ৰ। এই ব্ৰহ্মপুত্ৰৰ পাৰতে এখন পাৰ্ক, আৰু এইটো দেখিছেনে, এইটো উমানন্দ। আৰু ইয়াতে ধুনীয়াৰ মানুহবিলাকে বহি আছে, আৰু সেই ৰ'প লাইন আছে, ৰ'প লাইনেদি উমানন্দত যাব পাৰি। তাৰপিছত এইটো ফালে আমি দেখা পাইছোঁ নদীৰ মাজত এইটো নদীদ্বীপ। আৰু এতিয়া মই এনেকৈ আৰু ঘূৰি আছোঁ আৰামছে, ধুনীয়াকৈ মজাকৈ। কি ভিউটো মজা লাগিছে ইয়াৰে। আৰু মই এনেকৈ হিৰ' হৈছোঁ অলপমান, ছালমান খানৰ দৰে খোজকাঢ়ি খোজকাঢ়ি তলত যাই আছোঁ। ইয়াৰে মানে বতাহ দি আছে, বহুত ধুনীয়া ন, ভাল লাগিছে। এতিয়া অলপমান পূৰা দৌৰি দৌৰি ওপৰত উঠি আহিম। তো মই এতিয়া বহি আছোঁ ইয়াতে নদীৰ পাৰত, ধুনীয়াকৈ অলপ শান্তিত বহি আছোঁ আৰু বঢ়িয়া লাগিছে। আৰু আহি কিনে মই ফুৰি আছোঁ অলপ। তাতে দূৰত নাও চলি আছে, হাতেদি চলা নাও নহয়, ইঞ্জিন মেচিনত চলা নাও। ইয়াতে ডিফাৰেণ্ট মানুহ আহিছে, কোনোবাই ফুৰিব আহিছে, কোনোবাই এনেই ফটো উঠিব আহিছে। আৰু কি, আৰু এইটো দেখিছেনে শিল, কি ধুনীয়া শিল। তাতে শিলত বহি ফটো উঠিব পাৰিলে ভালে লাগে আৰু। কিন্তু ইয়াতে ফেঞ্চিং দিয়া আছে, মানে শিলৰ সিফালে যাব নোৱাৰি আৰু, সেইকাৰণে যাব পৰা নাই, নহ'লে এবাৰ গ'লোঁ হয়। ফুৰা হৈ গ'ল, আপোনালোককো যিমানখিনি পাৰোঁ দেখুৱালোঁ। আমাৰ গৃহমন্ত্ৰী অমিত শ্বাহে এইখন মানে 2020 উদঘাটন কৰে। ইয়াতে পাৰ্কত বহুত ধুনীয়াকৈ বহি আছোঁ। অলমষ্ট ফুৰা হ'লেই, এতিয়া মই ঘৰত যাম, মানে যাম আৰু ওলাম। যোৱাৰ আগতে একবাৰ দেখাই দিছোঁ, ইফালে চবফালে একদম ঘূৰাই পকাই কিনে দীঘলকৈ একদম ভাল লাগি গৈছে আৰু ন, পৰিৱেশটো চাই। ইয়াতে মানে কিবা এটা ভাল লাগে আৰু। গাড়ীত গৈছোঁ, আহোঁতে বাছত আহিছোঁ। এয়াই হৈছে মিডিল ক্লাছ লাইফ, ল' ক্লাছ লাইফ। ৰেষ্টুৰেণ্টত বহি আছোঁ কিবা খাবৰ কাৰণে, মানে অৰ্ডাৰ দিছোঁ আৰু ভিডিঅ'ই এনেকুৱা। চিকেন ফ্ৰাইড ৰাইচ। ঘৰ পাওঁতে পাওঁতে আন্ধাৰে হৈ গ'ল। আকৌ লগ পাম এটা বেলেগ ব্লগত। বাই।